গুড মৰ্ণিং। আগত আমি অফলা শিকি লৈছিলোঁ, ব্যঞ্জন বৰ্ণ শিকি লৈছিলোঁ আৰু কালি আমি পুনৰ আলোচনা কৰিছিলোঁ। আজি আমি ব্যঞ্জন বৰ্ণ অৰ্থাৎ কৰ পৰা পুঙলৈ কেনেকৈ লিখে সেইটো শিকিম। ইয়াত নিয়মবোৰ দিয়া আছে। প্ৰথমতে কেনেকৈ কৰিব লাগে, মাত্ৰা এটা দিব লাগে, তাৰপিছত কেনেকৈ কৰিব লাগে, তৃতীয়তে কেনেকৈ কৰিব লাগে ইয়াত দিয়া আছে। চোৱা, আৰম্ভ কৰোঁ। কেনেকৈ লিখাছোঁ ভালকৈ চাবা। প্ৰথমত ওপৰত আঁচ দিবা 1 নম্বৰ নিয়ম মতে। হ'ল। তাৰপিছত 2 নম্বৰ নিয়মত যেনেকৈ আছে এটা ইয়াক টি বনাই দিয়া। তাৰপিছত ইয়াৰ পৰা চিন এটা দি দিয়া অলপ সৰুকৈ। তাৰপিছত ইয়াত তলপিনে লগাই দিয়া। 3 নম্বৰ নিয়ম মতে তলপিনে লগাই দিয়া। তাৰপিছত তলৰ পৰা আনি ঘূৰণীয়া কৰি আধাতে ৰখাই ইয়াত ফুটা দি দিবা। তাৰপিছত এয়া হৈ গ'ল আমাৰ কচুৱা। আকৌ মই কৰি আছোঁ। প্ৰথমত আঁচ টানিবা ওপৰত, তাৰপিছত টি বনাবা, তাৰপিছত ওপৰৰ পৰা চিনটো আনি তলপিনে লগাই দিবা। ইয়াৰ পিছত ইয়াত ঘূৰণীয়াকৈ আধাতে ৰখাই ফুটা এটা দি দিবা। এয়া হ'ল আমাৰ ক। মই কেনেকৈ কৰি আছোঁ ভালকৈ চাবা। একেবাৰে ইয়াৰ নিচিনা কৰিম, টি বনাই দিম। তাৰপিছত যেনেকুৱা নিয়ম মতে দেখুওৱা আছে তেনেকুৱা আমি কৰিলোঁ। চাই যোৱা। এতিয়া আহোঁ আমি কটো শিকিলোঁ। এতিয়া আহা খলৈ। খটো আমি কেনেকৈ লিখিম চোৱা। ইয়াত দিয়া আছে নিয়মবোৰ। প্ৰথমতে, দ্বিতীয়তে, তৃতীয়তে, চতুৰ্থতে আৰু ইয়াৰ শেষত কেনেকৈ আমি বনাম। ব'লা আৰম্ভ কৰোঁ খটো লিখা। ওপৰৰ নিয়ম মতে ফুটা এটা দিবা। তাৰপিছত এইটো ফুটাটোৰ পৰা ঘূৰাই আনি ইয়াত লগাই দিবা। তাৰপিছত তলপিনে আনিবা। তৃতীয় নিয়ম মতে আনি পেলাই ইয়াত ৰখাই দিবা। তাৰপিছত চতুৰ্থ নিয়ম মতে তলপিনে নিবা। তাৰপিছত শেষৰ নিয়মত এইটো আমাৰ খ হৈ গ'ল। আকৌ মই কেনেকৈ কৰিছোঁ ইয়াত লগাবা। এয়া হ'ল আমাৰ খ। মই কেনেকৈ কৰিছোঁ, প্ৰথমতে ফুটা এটা দিবা, তাৰপিছত ইয়াত লগাই দিবা। ৰখাইছিলে ইয়াৰ পৰা তলপিনে নিবা, নি পেলাই ওপৰত লগাই দিবা। এয়া হ'ল খ। ইয়াত টানিবা, আনি পেলাই তলপিনে লগাবা, ওপৰত লগাই দিবা। এয়া হ'ল খ। হ'ল। এতিয়াও আমি গলৈ। গটো একেবাৰে সহজ। ইয়াক আমি প্ৰথমতে, দ্বিতীয়তে, তৃতীয়তে কেনেকৈ দিব লাগে ইয়াত দিয়া আছে। প্ৰথমতে এছ বনাই দিবা সৰুকৈ। তাৰপিছত ওপৰৰ পৰা আনি 2 নম্বৰ নিয়ম মতে ইয়াত আধাতে ৰখাই দিবা। তাৰপিছত চিন এটা দি দিবা। এয়া হ'ল আমাৰ ক। এতিয়া আকৌ চোৱা কেনেকৈ কৰি আছোঁ। ওপৰত এছ দি দিবা। তাৰপিছত ইয়াৰ পৰা ঘূৰাই আনি আধাতে ৰখাই চিন এটা লগাই দিবা। এয়া হ'ল আমাৰ গ। এনেকৈ নিলিখিবা, এইটো বেয়া হৈ গ'ল। চোৱা, এইটো ওপৰত এছ দিবা। তাৰপিছত আমাৰ ক হৈ গ'ল। এতিয়া আমি শিকিম ঘ। ঘটো ইয়াত নিয়মখিনি দিয়া আছে, চাই ল'বা। আমি আৰম্ভ কৰোঁ। প্ৰথমতে ওপৰত এটা আঁচ টানিবা। তাৰপিছত ইয়াৰ পৰা আনিবা। তাৰপিছত এনেকুৱা তাৰপিছত ওপৰৰ পৰা তলপিনে লগাই দিবা। এয়া হ'ল আমাৰ খ।
ওপৰত আঁচ টানিবা, তাৰপিছত এনেকুৱা দিবা, আঁচ টানি ইয়াৰ পৰা আনিবা, ইয়াত লগাই দিবা, তাৰপিছত ওপৰত। এয়া হ'ল আমাৰ ঘ। চ' কেনেকৈ কৰি আছোঁ। এতিয়া আহা ঙলৈ। সকলোৱে ঙ লিখোঁতে অলপ অসুবিধা পায়। ইয়াত নিয়মখিনি দিয়া আছে কেনেকৈ কৰিব লাগে। প্ৰথমতে ইয়াক এনেকুৱা আনিবা, তাৰপিছত ইয়াত ফুটা এটা দি পেলাই চিন এটা দি দিবা। তাৰপিছত এইটো ইয়াত যেনেকৈ দিয়া আছে ঘূৰাই আনি ইয়াত ৰখাই দিবা। চ' কেনেকৈ কৰিছোঁ ভালকৈ চাবা। 3 বনাই ইয়াৰ পিছত চিন এটা লগাই 6ৰ নিচিনা দি দিছোঁ আমি। চোৱা এনেকৈ লিখি আছোঁ। ঘৰত বাৰে বাৰে কৰিবা, তেতিয়া তুমি শিকিবা। আজি আমি কৰ ফলা অৰ্থাৎ ক বৰ্গৰখিনি ঙলৈকে শিকিছোঁ। নেক্সট ক্লাছত আমি প্ৰথম চৰ পৰা পঢ়িম। ইয়াৰ আগত তোমালোকে এইখিনি বাৰে বাৰে লিখিবা যাতে শিকি লোৱা।